অকণমান ক'বলৈ ৰিকুৱেষ্ট কৰিছোঁ। প্ৰথমত মই কংগ্ৰেচুলেশ্যন দিব খুজিছোঁ পাব্লিক নিউজ টেলিফোন অফিচাৰে। হাওৰা ঘাটৰ উন্নয়নটো বাদে দিয়ক, আপুনি ডিফু চহৰতে চাওক, আমাৰ কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ, আমাৰ কাৰ্বি আংলং টুৰিষ্ট কাউন্সিলৰ ছেক্ৰেটেৰিয়েটো তাতেই আছে, কিন্তু ডিফু এৰিয়াটো আমি উন্নয়ন দেখা নাই। বাকী এৰিয়াত ৰিম'ট এৰিয়াটো বাদে দিয়ক, টাউন এৰিয়াটো এই ছবি দেখা নাই। আপুনি দেখা পাব ডিফু চহৰ আপুনি যদি যায়, সেই গলি গলিত আপুনি যদি যায়, ৰাস্তা আপুনি পদূলি আমি দেখা নাই, বেয়া ৰাস্তাটো আজিলৈকে আছে। হয়, ভাল ৰাস্তা দিছে বিজেপি চৰকাৰে, কিন্তু য'ত আমাৰ ইলেক্টেড মেম্বাৰসকলৰ বা আমাৰ ধনী মানুহসকলৰ য'ত ৰবৰ বাগান আছে, তাতে আপুনি ভাল ৰাস্তা দেখি পাব, বেলেগ জেগাত আপুনি ভাল ৰাস্তা আপুনি দেখি নাপাব। সেইটোৱে কথা। আৰু বিজেপি দলৰ যিটো ইলেকশ্যন, আমাৰ এম.এল.চি. ইলেকশ্যনৰ যিটো পল প্ৰমিছ আছিলে, সেইটো কিছুমান পইণ্ট আছে, ইয়াত 16 পইণ্ট আছে। সেইটো 16 পইণ্টৰ ভিতৰত বিশেষকৈ আমাৰ ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A আৰু ফাৰ্মিং ডিষ্ট্ৰিক্ট কিবা কিবি বহুত আছে ইয়াত। আৰু 16 নম্বৰত এটা আছে পল প্ৰমিছ, ইলেকশ্যনৰ প্ৰতিশ্ৰুতি, সেইটো আছে কনষ্ট্ৰাকশ্যন এণ্ড কমপ্লিশ্যন অফ ফ্লাইঅভাৰ ইন ডিফু। সেইটো একটা মাত্ৰ যিটো বিজেপিৰ প্ৰতিশ্ৰুতি, সেইটো সম্পূৰ্ণ হোৱা নাই, সেইটো হ'ব নেকি বুলি আমি আশা কৰিছোঁ। যিটো বস্তুহে ৰাইজে বিচৰা নাই, সেইটো বস্তুহে বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিব বিচাৰে, আৰু বাকী যিবিলাক ৰাইজে যিবিলাক বিচাৰিছে সেইটো কথা এওঁলোকৰ মুখৰ পৰা ওলাই নাহে। আমাৰ সাংসদ শ্ৰী হৰেণ সিং এই মুখৰ পৰা এটা ভিডিঅ' ওলাইছে, যেতিয়া আমাৰ ভাৰত প্ৰাইম মিনিষ্টাৰে আমাৰ কাৰ্বি আংলঙত আহিছিলে, সেইটোৰ আগত MP হৰেণ সিং বে মুখৰ পৰা ওলাইছে যে নৰেন্দ্ৰ মোদী ইয়াত আহে যদি, তে আমাৰ কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদৰ চিফ তুলিৰাম ৰংহাঙে প্ৰথম যিটো তেওঁলোকৰ মুখৰ পৰা ওলাব, সেইটো ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A বুলি কৈছে। সেইটো কথা কৈছে, ৰাইজে দেখিছে এতিয়া। কিন্তু যেতিয়া আহিছে তুলিৰাম ৰংহাং মুখৰ পৰা এটা শব্দ এই 244A কথা ওলা নাই, ৰাইজে দেখিছে। তাৰমানে চেছ কাৰ্বি আংলং ৰাইজৰ যিটো মূল যিটো এছপিৰেশ্যন আৰ্টিকল 244A, সেইটো চেছ আৰু নাই। যেতিয়া অমিত শ্বাহ আমাৰ হোম মিনিষ্টাৰ যেতিয়া আহিছে, সেইটো সময়তো ওলা নাই। তাৰমানে যেতিয়া পাৱাৰত থাকে, সেই তেতিয়া তেওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা নাহে, ওলাই নাহে। কিন্তু যেতিয়া পাৱাৰত নাথাকিব, সেই তেতিয়া ওলাব। আজিৰ দিনত মই এইটোৱে ক'ব বিচাৰিম, আমাৰ কংগ্ৰেছ দলটো সেইটোৱে কৰিছে, যেতিয়া পাৱাৰত থাকিছে সেইটো সময়ত এওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা ওলা নাই। আজিৰ দিনত এখেত পাৱাৰত নাই, সেই প্ৰত্যেকটো মিটিঙতে এওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা ওলা। সেইটোৱে গেমটো, সেইটোৱে মাত্ৰ পাৱাৰত আহিবলৈহে আৰ্টিকল 244A আমাক এটা বেকনটো ইউজ কৰি আছে। সেইটো হ'ব নালাগে, সেইটোৱে মই ক'ব বিচাৰিছো। আৰু এটা কথা, হাওৰা ঘাটৰ মানুহে সেইটো ভাবিব যে আমাৰ সমষ্টিত উন্নয়ন হোৱা নাই, জিনথং সমষ্টিৰ মানুহে ভাবিব আমাৰ সমষ্টিত উন্নয়ন হোৱা নাই, আমৰি সমষ্টিৰ মানুহে ভাবিব আমাৰ সমষ্টিটোহে উন্নয়ন হোৱা নাই নেকি বুলি ভাবিব। কিন্তু সঁচা কথাটো এইটোৱে, আপুনি যদি 26 সমষ্টিত আপুনি যদি গৈ পৰে, মানে প্ৰত্যেকটো সমষ্টিতে উন্নয়নটো হোৱা নাই। মই
এটা চমুকে কথা কম সেইটো কথাত আপোনালোকে যদি গুৰুত্ব দিয়ে সেইটোহে ক্লিয়াৰ পিকচাৰটো আহি যাব উন্নয়ন কথা বাদ দিয়ক মানুহৰ যিটো বেসিক নিডছ ফুড ক্লথ এণ্ড শেল্টাৰ খাবলৈ ভাত পিন্ধিবলৈ যিটো চুলা খাবলৈ যিটো পানী সেইটো বেসিক নিডছ আজিলৈকে পোৱা নাই মানুহ ৰাস্তা পদূলি বেলেগটো আপুনি বাদে দিয়ক আজিৰ দিনত আপুনি যদি লাংকাজেন এৰিয়াত আপুনি যদি যায় তাতে আজিলৈকে মানুহে সেই নদীৰ যিটো লেতেৰা পানীত আপুনি চাব নোৱাৰে খোৱাটো বাদ দিয়ক কাপোৰ নুধুব আপুনি গাত ধোৱাটো বাদ দিয়ক সেইটো পানী আজিলৈকে মানুহ খাই আছে উন্নয়ন ক'ত হৈছে বাদ দিয়ক উন্নয়ন কথাটো সেইটোৱে মই ক'ব বিচাৰিছোঁ তেখেতলৈ ধন্যবাদ থাকিল লগতে আমাৰ বিজেপি দলৰ খৰাকান নগৰ সমিতি ৱাৰ্ড কমিশ্যনাৰ শ্ৰীযুত মমিত খাকলাইদেৱ তেখেতকো আমি সময় প্ৰতি লক্ষ্য ৰাখি দুআষাৰ ক'বলৈ দিম পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ পাব্লিক নিউজ 24 কাৰ্বি আংলং সেই টিমক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে যি নিউজ চেনেলৰ যি ষ্টেণ্ডাৰ্ড সেইটো মানে বজাই ৰাখিব লাগিব কিয় আজিকালি বহুতো পৰ্টেল নিউজ ওলাইছে সঠিক নিউজবোৰ ভালকৈ তেওঁলোকে পৰিৱেশন নকৰে আশা কৰিছোঁ যাতে সঠিক নিউজবোৰ পৰিৱেশন কৰিব তেওঁলোকৰ যি পৰ্টেল নিউজত মই পোনপ্ৰথমে যি আমাৰ বৰাদেৱে ক'লে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমাৰ বিজেপিৰ কথা ক'লে যে হাওৰা ঘাটত উন্নয়ন হোৱা নাই তথা কাৰ্বি আংলঙত উন্নয়ন হোৱা নাই সমগ্ৰ দেশত উন্নয়ন হোৱা নাই বুলি তেওঁলোকে কৈছে কিন্তু এনেকুৱা চালে বেৰে কোবোৱা উত্তৰ দি কথা কৈ লাভ নাই তুলুঙা মন্তব্য যি দিয়াটো উচিত নহয় আপুনি কৈছে হাওৰা ঘাটত বোলে অহা যোৱা কৰিবলৈ ৰাস্তাই নাই আপুনি ইয়াত কেনেকৈ আহিলে ৰাস্তা নাই যদি আপুনি ইয়াত এই অনুষ্ঠানত আপুনি কেনেকৈ আহিলে উৰি আহিলে নেকি যদি ৰাস্তা নাই উৰি আহিছে নেকি মোৰ প্ৰশ্ন আজি হাওৰা ঘাটত বোলে ষ্টেডিয়ামৰ বাহিৰে ইয়াত উন্নয়ন হোৱা নাই বুলি তেওঁ কৈছে আজি এই ৰোড কনষ্ট্ৰাকশ্যন চলি আছে বৰ্তমান অসম মালা আমাৰ ইয়াত কিছুদিনৰ পিছত কাম চলিব যি সয়েল টেষ্ট যি যমুনা ৰিভাৰ এটা নতুন এটা হ'বলৈ গৈ আছে সেইবোৰ কাম চলিব তো এই তুলুঙা মন্তব্য দিব নালাগে ইয়াত যোৱা কাৰ্বি নীলকান্ত কিমি আহিছিলে আমাৰ শ্ৰদ্ধাৰ MLA মাননীয় দৰসিং ৰহংদেৱে এই মঞ্চতে কৈ গৈছে যে ইয়াত বাউণ্ডাৰী ৱাল দিব এইখিনি কাম চলি যাব আজি এই নীলকান্ত কিমি 1 ফেব্ৰুৱাৰী তাৰিখে ইয়াত ঘোষণা কৰি গৈছে এটা অফিচিয়েলি কাম কৰোঁতে অলপ সময় লাগে আৰু মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰ্বি আংলঙত আজি শান্তি প্ৰতিষ্ঠা হৈছে নে হোৱা নাই আজি 6টা সংগঠন আজি আলোচনা কৰি আজি শান্তি ইয়াত আমি আজি বহিব পাৰিছোঁ এই হাওৰা ঘাটত যোৱা সময়ছোৱাত যি বিগত সময়ত ইয়াত মানে সন্ধিয়া হ'লে ওলোৱা এটা পৰিৱেশ নাছিলে ভাৰতীয় জনতা পাৰ্টি অহাৰ কাৰণে আজি শান্তি প্ৰতিষ্ঠা হৈছে আজি বৰাদেৱে কৈছে যে ক'ৰবাত BDCত কৰাপশ্যন হৈছে কিবা হৈছে কিন্তু তেওঁলোকৰ নেতৃত্ববিলাক আমি সলাই দিছোঁ যিসকলক আমি দায়ী পাইছোঁ তেওঁলোকক মানে সেইকাৰণে আমাক এই নেতৃত্বটো সৰাই দিছে এতিয়া আমাৰ মোক ক'ব দিয়ক আপোনাক মোক ক'ব দিয়ক আজি কাৰ্বি আংলং আজি আমাৰ চিফ মাননীয় জাকত জিলিকা হৈ আছে আজি গাঁৱে ৰাস্তা
ৰাস্তা বেয়া মই ৰাস্তা নাই বুলি কোৱা নাই আমি ৰাস্তা খন্দিকে বনোৱা হয়তো ৰাস্তা খন্দিকে আপুনি কৈ থকা অৱস্থাত তেখেতে কোনো কোৱা নাছিল 5 মিনিট তেখেতক ক'বলৈ দিয়ক তাৰপিছত আপুনি বক্তব্য দিব শুনক আজি গাঁৱৰ যি বেনিফিচিয়াৰীসকলে উজলা পাইছে সেই কংগ্ৰেছৰ দিনত পাইছিলে নেকি তেওঁলোকে আজি অৰুণোদয় কাৰ দিনত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ দিনত হৈছে মানুহৰ একাউণ্টত পইচা দিছে ঘৰ দিছে আজি এইখিনি সত্য কথা আজি মই এনটি ডাঙৰীয়া অলপ আগত ডিফুৰ কথা কৈ গৈছে যে ডিফুটো উন্নয়ন হোৱা নাই মিছা কথা ডিফুত অসমত গ্ৰেড 1 টাউন পাইছে এৱাৰ্ড পাইছে আজি ডিফুখন চাওক গোটেই নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ধুনীয়া চহৰ হৈছে ডিফু আজি হাওৰাঘাটতো চিলড্ৰেন পাৰ্ক হৈ আছে ব্লক কেম্পাছত কনষ্ট্ৰাকশ্যন চলি আছে এইখিনি সত্য হয় আমি সত্য কথা কওঁ ভাৰতীয় জনতা পাৰ্টী সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস সকলোকে লৈ যায় সবকা সাথ সবকা বিশ্বাস নহয় সকলোকে সৰ্বনাশ আমি তেওঁৰ কথা মতে আমি ক'ব নোৱাৰিম আজি মূল্য বৃদ্ধিয়ে গোটেই ভুঙা কৰি দিছে সমাজখন কোনোফালে আগবাঢ়িব দিয়া নাই জনতাক আপুনি তুলনা মন্তব্য দিব নালাগে ৰাইজে 2024 চনত আকৌ ইয়াৰ উত্তৰ দিব ইয়াৰ উত্তৰ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিব ৰাইজে সেইটো মই আজি এই মঞ্চৰ পৰাই কৈছো দিছিলে আকৌ ৰাইজে আশীৰ্বাদ দিব ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব মই কৈ থাকোঁতে আপুনি ক'ব নালাগে আপুনি কওঁতে মই কোৱা নাই আকৌ এটা হ'ব কিয় নহ'ব আমাৰ যি মাননীয় তুলিৰাম ৰহং আছে বা কাৰ্বিমাল চিফ তেওঁৰ নেতৃত্বত সকলো কাৰ্বি সমাজে বা সকলো বিভিন্ন জনজাতি সকলোৱে কৰ্পৰেশ্যন দিছে আজি আমাৰ মাননীয় চৰকাৰ MLA দৰ্শিং ৰহংদেৱেও আজি হাওৰাঘাটৰ কাৰণে বহুতো প্ৰজেক্ট লৈছে তেওঁ আমাক তেওঁলোকে সময় দিবলৈ তেওঁলোকে দেখা পাব দেখি আছে আপোনালোকে অৰুণোদয় পোৱা নাই নেকি ৰাইজে সকলোৱে পাইছে ৰাস্তাৰ কাম চলি আছে আপোনালোকে চাই লওক কাম চলি আছে সময় প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ প্ৰতিশ্ৰুতি অৰুণোদয় নাছিল ঘৰে ঘৰে সংস্থাপন আছিল চাকৰি দিয়াৰ কথা আছিল এই 12টকীয়া অৰুণোদয় চাকৰি আমাৰ আমি তুলনা মন্তব্য নিদিওঁ Apa menolak ya? ধন্যবাদ 2 মিনিট সময় বিচাৰিছো মই মোৰ ৰিপ্লাই আছে বিজেপিয়ে ভুল বুজিছে উন্নয়ন হোৱা নাই বুলি মই কোৱা নাই উন্নয়ন হৈছে ইলেক্টেড মেম্বাৰ সকলৰ উন্নয়ন হৈছে তুলিৰাম ৰংহাঙৰ উন্নয়ন হৈছে ক'ত হৈছে আজি আপুনি দেখি পাব তুলিৰাম ৰংহাঙৰ এতিয়া নতুন যিটো ফাৰ্মিং লেণ্ড খেতি কৰা যিটো মাটি এতিয়া শ বিঘা হাজাৰ বিঘা এতিয়া ফেন্সিং লগাই আছে দেখিছে এই মাঞ্জা এৰিয়াত দেখিছে আপোনালোকে আৰু এই বিৰলাৰ পৰা আৰম্ভ কৰি আপোনাৰ ৰং পিমপাম 17 কিলোমিটাৰ যিটো ৰাস্তা সেইটো 30 crores যিটো টকা আহিছে সেইটো কাচি এণ্টাৰপ্ৰাইজ নামত মানে তুলিৰাম ৰংহাং কন্ট্ৰেক্ট কাম কৰিছে ৰাস্তা বনাইছে এক সপ্তাহত কমপ্লিট কৰি দিছে এক সপ্তাহ 7 days 7 দিনত দেখিছে আপোনালোকে মোৰ মতে আমেৰিকাতো হোৱা নাই এইটো দিনত কামটো টেক কৰি 30 crores বিল ওলালে কিন্তু অৰ্ডিনাৰী মানুহে 1 লাখ
1 লাখ টকাৰ এটা কন্ট্ৰেক্ট পাব সেইজন মানুহে আপোনাৰ চেলেক্টৰৰ পৰা 50,000 মান ইন্টাৰেষ্টত ধাৰ লৈ আহিব কন্ট্ৰেক্ট কামটো শেষ কৰিব বিল পাব 2 বছৰ পিছত যেতিয়া বিল পাব সেই নিজৰ যিটো ধাৰ সেইটো কমপ্লিট নহয় এনেকুৱা অৱস্থাত আছে সেইটো উন্নয়ন আৰু যিটো ৰাস্তাৰ কথা কৈছে বিজেপি ক'লে আপোনালোকে উৰি আহিছে নেকি বুলি কয় আৰে গুৱাহাটীৰ পৰা আমি ফ্লাইটত যাওঁ কলকাতা আমি উৰি যাওঁ কলকাতালৈকে তাৰমানে হ'ল নেকি মানে গুৱাহাটীৰ পৰা কলকাতালৈকে যাবলৈ ৰাস্তা নাই নেকি সেইটো কথা নহয় ন ৰাস্তা আছে কিন্তু সময়মতে যাবলৈ আমি ফ্লাইটত গৈছো সেইটো কথা নহয় আজি আমি এই ৰাস্তাত আহিছো কিন্তু আমি নাচি নাচি আহিছো সেইটোৱে কথা তাৰমানে বিজেপিৰ যিটো উন্নয়নৰ যিটো ডেফিনেশ্যন এইটো বেলেগ আৰু এটা শান্তি যিটো এগ্ৰিমেণ্ট 6 আৰ্ম অৰ্গেনাইজেশ্যন ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট ভিতৰত যিটো শান্তি চুক্তি যিটো সেইটো কথা মই এইটো ক'ম যে প্ৰথমত যেতিয়া অমিত শ্বাহ আহিছে দেনগাঁৱত সেই তেতিয়া কাৰ্বি আংলং ৰাইজে আশা কৰিছে যে আৰ্টিকল 244A ইমপ্লিমেণ্ট হ'ব বুলি আশা কৰিছে কিন্তু নহ'ল এই নোহোৱা কাৰণতে যিবিলাকে আৰ্মড অৰ্গেনাইজেশ্যন আছে এখেত আলোচনা কৰাত জাগাৰ পৰা উঠি আহি ডিপুলৈ ঘূৰি আহিছে সেই তেতিয়া আমি কৈছো যে শান্তি চুক্তিত not more than 244A not less than 244A হ'ব লাগে বুলি আমি কৈছো কিন্তু বিজেপি দলে ফোর্সফুলি বাই ফোর্স শান্তি চুক্তি এগ্রিমেন্ট কৰাই দিছে আৰু এই শান্তি চুক্তিত আজি দিনত আমি দেখিছো 10 seats open for all সেইটো ধাৰা আমি দেখিছো 10 seats open for all মানে আপুনি কেৰালাৰ পৰা আহিলেও ইউপিৰ পৰা আহিলেও তামিলনাডুৰ পৰা আহিলেও তো ইয়াত ইলেকশন কন্টেস্ট কৰিব পাৰিব সেইটোৱে নেকি আমাৰ শান্তি চুক্তি সেইটো আমি বিচাৰিছিলো নেকি নাই সেইটো নহয় ন এই গতিকে এই যিটো ডেভেলপমেন্ট বা উন্নয়ন সেইটো কথা ওলালে আপোনালোকে মাত্ৰ ইলেক্টেড মেম্বাৰ সকলৰ উন্নয়ন হৈছে আৰু ধনী মানুহ সকলৰ উন্নয়ন হৈছে আৰু চাকৰিৰ কথা কৈছে চাকৰি পাইছে কোনে পাইছে ইলেক্টেড মেম্বাৰ সকলৰ পৰিয়াল সকলে পাইছে আপুনি আজি দিনত আপুনি যদি RTI ফাইল কৰে সেইটোৱে পাব আপোনালোকে দেখিছে নেকি এনেকুৱা মানুহ যিজন মানুহে খেতিয়ক পৰিয়ালৰ পৰা আহিছে নিজৰ শক্তিৰ পৰা উঠি আহিছে এনেকুৱা মানুহ পাইছে নেকি চাকৰি যাৰ হাতত টকা পইচা আছে যিজন মানুহে ইলেক্টেড মেম্বাৰ সকলৰ পৰিয়াল এখেত পাইছে আৰু যিবিলাকে দুখীয়া মানুহ পইচা ধাৰ কৰি চাকৰি কিনিবলৈ চেষ্টা কৰিছে এজনক আমাৰ ফ্ৰড মানুহ কিছুমান আছে সেইজনে খাই দিলে এইবিলাক মানুহে খাই দিলে ফৰেষ্ট ডিপাৰ্টমেণ্টত শুনিছে নিশ্চয় শুনিছে কিছুমান ফ্ৰড মানুহ ওলাই আহিছে কেছ ফৰ জব সেই কথা লৈ পেলাই দুখীয়া মানুহে কিছুমানে 50,000 কিছুমানে লাখ টকা ডুবি গ'ল চেছ তে আজি দিনত তুলুৰাম ৰংহাং ডাঙৰীয়া ওলাই আহিছে নেকি যে যিজনে ফ্ৰড মানুহ যিজনে দুখীয়া মানুহ টকা খাই দিলে এজনক একশন ল'ব লাগে বুলি ওলাই আহিছে নেকি ওলা নাই সেইটোৱে স্লোগানটো ভাল না খানে দুংগা না খাউংগা কিন্তু আসল কথা হৈছে হাম খাएंगे लेकिन আম আদমি কো খানে नहीं दूंगा সেইটোৱে কথা ধন্যবাদ থাকিল লগতে আমি সময় প্ৰতি লক্ষ্য ৰাখি আমি যি নেকি ইছ্যুৰ ওপৰত আজি ডেভেলপমেণ্টৰ ওপৰত আমি আজি টক শ্ব' প্ৰগ্ৰামটো ৰাখিছিলোঁ সেয়া মাজলৈ আমি আগবাঢ়িব বিচাৰিছোঁ লগতে যি নেকি আপোনালোক অডিয়েঞ্চ সকলোকে আমি অকণমান সকলোকে আমি সময় দিম আপোনালোকৰ নিজৰ মনৰ ক্ষোভবিলাক আজি প্ৰকাশ কৰিব এই পাব্লিক নিউজৰ মাধ্যমেৰে
আমি চমুকৈ আমি ক্ষমা কৰিব অশোকৰ চেণ্ট্ৰেল কমিটি জিন্তু হাজৰিকা দেৱ ডাঙৰীয়া আজি আমি মিডিয়াৰ ফালৰ পৰা প্ৰায়ভাগ আমি দৃষ্টিকোণ দেখা পাই আছোঁ যে তেখেতে আমাৰ হাওৰাঘাট চাব ডিভিজনৰ লগত আজি ওতঃপ্ৰোতভাৱে তেখেতে আমাৰ বহুতখিনি ডেভেলপমেণ্টৰ ওপৰত তেখেতে মাত মাতি আহিছে। সেয়েহে যি নেকি প্ৰয়াত কংগ্ৰেছ দিনৰ তৰুণ গগৈ দিনতে যি নেকি 2016 চনত এই চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই হাওৰাঘাট মহকুমাৰ বিষয়ৰ ওপৰত বৰ্তমান চৰকাৰে কেনেভাৱে গুৰুত্ব আৰোপ দিব লাগিছিলে আৰু কেনেভাৱে এই পদক্ষেপটো ল'ব লাগিছিলে তাৰ সন্দৰ্ভত আমি চমুকৈ আমি ছাত্ৰ সন্থাৰ জিন্তু হাজৰিকাদেৱ ডাঙৰীয়াৰ পৰা আমি জানিবলৈ বিচাৰিম। আজি হাওৰাঘাটত যেনে ধৰণৰ উন্নয়ন হ'ব লাগিছিল কিন্তু আজি তেনেকুৱা ধৰণৰ উন্নয়ন হোৱা আমি লক্ষ্য কৰিব পৰা নাই। মই অথনি কৈছো কংগ্ৰেছ চৰকাৰ 15 বছৰ শাসন কৰিলে, বিজেপি চৰকাৰ 7 বছৰ শাসন কৰি আছে, কিন্তু এতিয়ালৈকে বৰ্তমান তেওঁলোকে যেনে ধৰণৰ হাওৰাঘাটৰ ৰাইজে উন্নয়নৰ যেনেকুৱা ধৰণৰ সুবিধা পাব লাগে এইখিনিৰ পৰা পোৱা নাই। যোনটো হাওৰাঘাট চাব ডিভিজন বুলি তেওঁলোকে যোনটো কংগ্ৰেছ চৰকাৰ দিনত হোৱাইটৰ তৰুণ গগৈ দিনত নেতৃত্বাধীন চৰকাৰখনে 2016 চনত হাওৰাঘাট চাব ডিভিজনেল বুলি এটা ঘোষণা কৰি তেওঁলোকে PWD অফিচ যোনটো PWD যোনটো IB তাত তেওঁলোকে অফিচ বনাইছিলে। প্ৰথম আমি সকলোৱে জানো যে প্ৰথম জ্যোতিৰ্ময় দৈমাৰীক তাত নিযুক্তি দিছিলে। তাৰ পিছৰ পৰা যোনটো 2016 চনৰ পৰা এতিয়ালৈকে কংগ্ৰেছ চৰকাৰ গ'ল, বিজেপি চৰকাৰ আহিলে, পৰিৱৰ্তন কয় কিন্তু হাওৰাঘাটখন কোনো পৰিৱৰ্তন আমি লক্ষ্য কৰিব পৰা নাই। আজি যদি আমি লক্ষ্য কৰিব যাওঁ হাওৰাঘাট চিভিল এছডি অফিচটো এটা ভূত বাংলাৰ দৰে হৈছে। আজি কি উন্নয়ন কৰে তেওঁলোকে তেতুফালি চিঞৰি থাকে আমি লক্ষ্য কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ সভাত হওক, বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বিভিন্ন ক্ষেত্ৰত ফুলাই ফুলাই চিঞৰে তেওঁলোকে উন্নয়ন, সবকা সাথ সবকা বিকাশ, পৰিৱৰ্তন চৰকাৰ বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান দিয়ে। কিন্তু আজি হাওৰাঘাট অঞ্চলৰ ৰাইজে ডাষ্টবিন ধৰণে ব্যৱহাৰ হৈছে, প্ৰত্যেকটো বস্তু ডাষ্টবিনৰ ধৰণে ব্যৱহাৰ হৈছে। আজি যদি আমি ক'বলৈ বিচাৰো হাওৰাঘাটৰ MLA তেওঁ কেইবাৰ আজি হাওৰাঘাটত আহে। আজি যোনজন ডেপুটি স্পিকাৰ অজিত কুমাৰ দে আজি পুতুককৈ তেওঁক হাওৰাঘাটৰ ৰাইজে লগ নাপায়। কি হাওৰাঘাটখন কি ডাষ্টবিন নেকি বিজেপি চৰকাৰ দিনত? আমি সেইটোৱে ভাবিবলৈ বাধ্য হৈছো যে হাওৰাঘাটত বিভিন্ন জনজাতি ভাষা ভাষী লোকক অট'নমাছ কাউন্সিলে মাহিৰাই চকু চোৱা আমি লক্ষ্য কৰিব পাইছো। কাৰণ বিজেপি চৰকাৰ দিনতো নহ'ল হাওৰাঘাট চাব ডিভিজন, কংগ্ৰেছ চৰকাৰ দিনতো নহ'ল, কিন্তু কংগ্ৰেছ চৰকাৰ দিনত হ'ব লাগিছিল। কাৰণ এজন প্ৰভাৱশালী মিনিষ্টাৰ আছিলে, তেওঁ আনিলে কিন্তু ফাংচনিক কাম নহ'ল। কিন্তু এতিয়া আমি লক্ষ্য কৰিব পাইছো হাওৰাঘাট চাব ডিভিজনটো নাইকিয়া কৰি দিলে। এইটো কাৰ ষড়যন্ত্ৰ চলিছে সেইটো নাজানো, সেইটো অতি সোনকালে সেইখিনিৰ ওপৰত ৰাইজে বিশ্লেষণ কৰি যোন সকলো বস্তু আমি ৰাজহুৱা কৰিম। কিন্তু কথাটো হাওৰাঘাট চাব ডিভিজনতে নাই, দিছপুৰতো নাইকিয়া কৰি পেলালে ফাইলটো। এইটো বৰ ডাঙৰ কথা। এইখন যে চৰকাৰ ফেচিলিটি চৰকাৰ, মিছলীয়া চৰকাৰ ইয়াতে প্ৰমাণ হয়। বেলেগখিনি কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত নকওঁ। আৰু এটা ক'ব বিচাৰো মই, যোনটো শিক্ষা, এজন মানৱ সম্পদ গঢ় তুলিবলৈ শিক্ষা অনুষ্ঠানটো আমাৰ ডাঙৰ বস্তু। আমি শিক্ষা ক'ৰ পৰা পাম? আমি শিক্ষা হাওৰাঘাটত কি আছে? এখন আছে কলেজ। হয়, আমি আহিম এই মন্তব্যত আমাৰ বিজেপি দলৰ যি নেকি মই কথাখিনি প্ৰথমতে মই চমুকৈ কৈছো, 5 মিনিট যদিও টাইম দিছিলে মই চমুকৈ কৈছিলো, মোক অলপ টাইম দিলে মই ভাল পাম। মই মূল কথাখিনিয়ে মই ক'ব বিচাৰিছো। হাওৰাঘাট যোনটো শিক্ষা ব্যৱস্থা আছে, হাওৰাঘাট এখন কলেজ আছে, হাওৰাঘাট কলেজ, হাওৰাঘাট হাই ছেকেণ্ডেৰী আছে, বিভিন্ন ধৰণৰ হাওৰাঘাটত বিভিন্ন ধৰণৰ স্কুল আছে। কিন্তু তেওঁলোক এই স্কুলবিলাক কি অৱস্থাত চলি আছে সেইটো গম পাইছে নাই? কংগ্ৰেছ চৰকাৰ 15 বছৰটো ওপৰ নকৰিলেই। হাওৰাঘাট কলেজখন 1994ত গঠন হৈছিলে, কিন্তু আজিলৈকে প্ৰভিন্সিয়েলাইজ নহ'ল। কিহৰ কাৰণে? কাৰ কাৰণে? আজি তাত 2000 ষ্টুডেণ্ট আছে হাওৰাঘাট কলেজত। বৰ্তমান বৃহত্তৰ অঞ্চলৰ পৰা ৰাইজে তাত ল'ৰা ছোৱালীবিলাক আহে।
কিন্তু আজি তাত সঠিক যোনটো ফিজ দিব লাগে তাতকৈ বেছি ফিজ দিব লগা হৈছে। কিহৰ কাৰণে দিব লগা হৈছে? কাৰণ এইখন প্ৰভিন্সিয়েলাইজ নহয়। কিহৰ কাৰণে হোৱা নাই? আমাৰ এই অট'নমাছ কাউন্সিলটোৰ নিজৰভাৱে এটা পাৱাৰ আছে, পাৱাৰটো কিয় ইউটিলাইজ কৰা নাই? আজি ইয়াত 2000 ষ্টুডেণ্ট থকাৰ পিছত এখন স্কুল, আজি আপুনি ভাবক 1994 পৰা আজিলৈকে এই স্কুলখন প্ৰভিন্সিয়েলাইজে হোৱা নাই। আৰু কি উন্নয়নৰ কথা কম আৰু বেলেগখিনি আৰু বাদেই দিলো, চাকৰি বাকৰিটো বাদেই দিলো, মানৱ সম্পদ গঢ় তোলা যোনটো শিক্ষা সেইটোৱে অধোগতি। আৰু লগত আমি ক'ব বিচাৰো হাওৰা ঘাটৰ প্ৰত্যেকটো হাইস্কুলৰ লেভেলত প্ৰত্যেকখন স্কুলত 5টা 7টাকৈ টিচাৰ নাই। সেইটোৰ ওপৰত কি ব্যৱস্থা লৈছে? সেইটোৱে উন্নয়ন নেকি? ৰাস্তা ঘাটটোতো আমি সকলোৱে গমেই পাওঁ, কিন্তু মই এইটোৱে সুধিব বিচাৰিছো যে কংগ্ৰেছৰ দিনতো আমাকতো ঠগিলে, টুপি পিন্ধালে ৰাইজক। তেওঁলোকক মই সুধিব বিচাৰিছো যে তেওঁলোকে কিয় ডেভেলপমেণ্ট নকৰিলে সাব ডিভিজনেলটো? আৰু বিজেপি চৰকাৰ যোনটো 7 বছৰ আহিলে হাওৰাঘাট সাব ডিভিজন কি পৰ্যায়ত আছে, কি হ'ল, সেইটো ৰাজহুৱা ক'ব লাগে। আৰু হাওৰাঘাট কলেজ 1994 পৰা এতিয়ালৈকে প্ৰভিন্সিয়েলাইজ কিয় হ'বলৈ পৰা নাই? আজি তাৰ অৱস্থা সাধাৰণ গঞা ৰাইজে তাত দিন হাজিৰা কৰি খোৱা ল'ৰাবিলাকে, দিন হাজিৰা কৰি কৰে মানুহবিলাকে তাত সঠিক যোনটো ফিজ তাতকৈ বেছি দিব লগা হৈছে। তাত প্ৰত্যেক বছৰে তাত এটা বিভেদ হয় মাষ্টৰৰ মাজত, ষ্টুডেণ্টৰ মাজত, কাৰণ তেওঁলোকে ফিজ দিয়া বহুত ধৰণৰ অসুবিধা হয়। আজি হাওৰাঘাট হাই ছেকেণ্ডেৰীত আমি যদি ক'ব বিচাৰো ছায়েন্স বুলি কয়, ছায়েন্সৰ কেইজন টিচাৰ আছে? আৰু তাৰ ইয়াত কোনো প্ৰাইভেট স্কুল নাই ইয়াত পঢ়িবলৈ। তাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে বাহিৰত পঢ়িব নোৱাৰে। কি উন্নয়নৰ কথা কম? বিজেপি চৰকাৰে ফাটা ঢোল বজায় আৰু কংগ্ৰেছে চৰকাৰে টুপি পিন্ধাই থৈ গ'ল। সেইখিনি মোক ক'ব বিচাৰিছো। তেখেতলৈ ধন্যবাদ থাকিল। লগতে যি নেকি তেখেতে আজি সাব ডিভিজনৰ ওপৰত মন্তব্য দাঙি ধৰিলে, সেই ডেভেলপমেণ্টৰ ওপৰত আমি কংগ্ৰেছ চৰকাৰৰ যি নেকি আজি ইয়াতে আমাৰ পাৰ্টিচিপেট কৰিছে প্ৰশান্ত বৰা, তেখেতক আমি চমুকৈ ক'বলৈ আমি অনুৰোধ জনাইছো। কিয় কাৰণ তেখেতৰ দিনতে কংগ্ৰেছ চৰকাৰ দিনতে এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে। লগতে আমি এই প্ৰসংগটো আমি বিজেপিলৈ আমি আনিম, তেখেতক চমুকৈ আমি ক'বলৈ দিছোঁ। ধন্যবাদ। সাব ডিভিজন হাওৰাঘাট যিটো প্ৰসংগ ওলাইছে সেইখিনি সময়ত আৰু কংগ্ৰেছ যেতিয়া শাসনলৈ আহিছিল সেইখিনি সময়ত অসমৰ অৱস্থা খুব বেয়া আছিল। কাৰ্বি আংলঙৰো খুব অৱস্থা বেয়া আছিল। গাঁৱে ভূঞে যাবৰ কাৰণে কোনো এটা ৰাস্তা নাছিল, দলং নাছিল, স্কুলবিলাকৰ অৱস্থা একেবাৰে বেয়া আছিল। প্ৰত্যেকটো আন্তঃগাঁথনি অৱস্থাই খুব শোচনীয় অৱস্থাত আছিল। কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই 15 বছৰত এটা আৰু সেইখিনি সময়ত আৰু এটা ডাঙৰ সমস্যা আছিল, সেইটো সমস্যা আছিল উগ্ৰপন্থীৰ সমস্যা। ইয়াৰ উপৰিও আছিলে আপোনাৰ যিসকল চাকৰিয়াল তেওঁলোকে 6 মাহ, বছৰ, 8 মাহলৈকে দৰমহা পোৱা নাছিল। এনেকুৱা এটা অৱস্থাত AGP চৰকাৰে আৰু ইয়াৰ আমাৰ স্থানীয় চৰকাৰে এৰি দি থৈ গৈছিল। সেইখিনি সময়ত এনেকুৱা এটা অৱস্থাত শাসনলৈ আহিছিল কংগ্ৰেছ, আৰু সেই অৱস্থাৰ পৰা প্ৰত্যেকটো কাম, স্কুল বিল্ডিং, ৰাস্তা ঘাট, দলং, প্ৰত্যেকটো কাম এটাকৈ সমাধান কৰি আহি শেষ সময়ত আমি হাওৰাঘাট সাব ডিভিজন তৰুণ গগৈ ডাঙৰীয়াই ঘোষণা কৰিছিল আৰু সেইখিনি সময়ত কিছু কাম আগবাঢ়িছিল। ঠিক তেনে পৰ্যায়তে আমাৰ চৰকাৰ নাইকিয়া হ'ল আৰু সেই সাব ডিভিজনত ইয়াত সাব ডিভিজনেল অফিচাৰ পৰ্যন্ত নিযুক্তি দিয়া হৈছিল। কিন্তু আজি আমাৰ চৰকাৰ যোৱাৰ পিছত যিমানখিনি কাম আগবাঢ়িছিল তাৰ পৰৱৰ্তী যিখিনি কাম আগবাঢ়িব লাগিছিল বিজেপি চৰকাৰৰ দিনত, কিন্তু মই সিদিনাখন হাওৰাঘাটৰ এজন বিজেপি কৰ্মীৰ মুখেৰে শুনা পালো যে হাওৰাঘাটৰ সাব ডিভিজনেল অফিচটো এতিয়া তাত ভূতে বাহা লৈছে বোলে। আমাৰ হাজৰিকাদেৱৰ কথা ক'ব বিচাৰিছোঁ যে হাজৰিকাদেৱে কৈছে যে সাব ডিভিজনৰ ইয়াত কাম চাম চলা নাই বৰ্তমান 16 চনৰ পাছত। সেইটো নহয়, এই কামবোৰ চলি আছে আৰু যি শিক্ষা
যি কলেজৰ কথা কৈছে, মই সেইখন কলেজত কাম কৰি আহিছিলোঁ। মই জানো কিয় প্ৰভিঞ্চিয়েলাইজ নহ'ল। যি অসমে যি মানে এটা ক্ৰাইটেৰিয়া দিছিলে, যি গভ কনকাৰেঞ্চ 2006লৈকে লৈছিলে, ইয়াৰ কনকাৰেঞ্চটো আছিলে 2008ত পাইছিলে, সেইটোৰ কাৰণে থাকি গৈছিলে। তাৰপিছত এতিয়া মানে আমাৰ ডক্টৰ তুলিৰাম ৰহান, আমাৰ কাৰ্বি আংলঙৰ চিফ, তেওঁ এতিয়া টিচাৰ্ছসকলৰ কাৰণে, কলেজৰ টিচাৰ্ছসকলৰ কাৰণে এটা চেলাৰী দিবৰ কাৰণে তেওঁ এটা পদক্ষেপ লৈছে। 20+ এবভ হ'ব। আৰু মিছা হয় যদি আপুনি গৈ কিবা কৰিব, আপোনালোকৰ এইটো নলেজ নাই চাগে। এইটো পদক্ষেপ লৈছে স্কুল হাইস্কুলৰ টিচাৰ যিখিনি মানে ভেঞ্চাৰ আছে, সেইখিনি স্পেচিয়েলি কাৰ্বি আংলং কাউন্সিলে সেইটো মানে অতি শীঘ্ৰে ৰিলিজ দিব। আমি আহিম শিক্ষা বিভাগলৈ। আৰু আমি বৰ্তমান ইছ্যুটো কৈ আছো চাব ডিভিজনৰ ওপৰত আপুনি মন্তব্য ৰাখক। চাব ডিভিজন ৰাখিছে, সেইকাৰণে মই কৈছো, দৰমহা কেতিয়া দিব? দৰমহা ৰিলিজ দিব এইকেইদিন। এই বিহুৰ আগত দিব। 12 মাহ হৈ গ'ল দৰমহা নাই। নহয় শুনক, আজি কাউন্সিলৰ কৰ্মচাৰীসকলক 3-4 মাহ হৈ গৈছে দৰমহা অথনি আমাৰ ডেৰা ডাঙৰে মোক কৈ গৈছে তেওঁৰ বক্তব্যত যে চাকৰি বোলে নাপায়। কিন্তু ইয়াত অহাৰ আগত, এই মঞ্চত অহাৰ আগত আমি একেলগে বহিছিলো, তেওঁ এটা সুখৰ মানে খবৰ দিছে যে তেওঁৰ ছোৱালীজনী এই চিতলমাৰী এতিয়া হাই ছেকেণ্ডেৰী আপগ্ৰেড কৰিছে, তাত তেওঁক মানে এপইণ্ট কৰিছে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত। এই উদাহৰণ মোৰ সন্মুখতে আছে। আজি এই গভ এম ই স্কুলখনো আপগ্ৰেড কৰিব, হাইস্কুলৰ হাই ছেকেণ্ডেৰীলৈ, এনেকুৱা চবতে হৈ আছে। এতিয়া যি আমাৰ কাউন্সিলত যি আমাৰ কি কয় এইটো SC বহি তেওঁলোকে পাছ কৰিছে যে যিখিনি ভেঞ্চাৰ আছে, কলেজ বা লোৱাৰ ME স্কুল ছেকশ্যনৰ পৰা তেওঁলোকৰ মানে এটা স্লেব বনাই দিছে যে তেওঁলোকৰ চেলাৰী খুব সোনকালে 7,000-8,000 দৰমহা লৈ ঘৰ পৰিয়াল চলাই সকলে 12 মাহ 1 বছৰ দৰমহা পোৱা নাই। এখেতসকলে কেনেকৈ চলাব? এই ৰঙালী বিহুত আমাৰ টিচাৰসকলৰ মানে ভেঞ্চাৰ স্কুলটো বাদেই দিয়ক, কিছুমান সকলৰ স্কুলত শিক্ষক নাই। শুনক আপুনি, কিছুমান সকলৰ পষ্টিং দূৰত হয়, এখেতসকলে তাতে গৈ ঘৰটো ৰেণ্টত থাকে। এতিয়া এখেতসকলে ৰেণ্টটো দিবনে, ল'ৰা ছোৱালীক পঢ়াবনে, নে কি কৰিব? এতিয়া ৰঙালী বিহুতে তেওঁলোকৰ ৰিলিজ দিব বুলি আমি বিহুটোতে নহয় হ'ব, কি হ'ব? প্ৰতিশ্ৰুতি 3-4 মান দিলে, সেইটোও নহ'ল, সেইটোও নহয়। আমি বিশ্বাস কৰিব ব্যক্তিজনক মই ক'ব বিচাৰিছো, যোনটো 12 মাহ যোনটো ভেঞ্চাৰ স্কুলৰ টিচাৰলৈকে দৰমহা পোৱা নাই, আগতে এই পইচাটো SOPTৰ ফাণ্ডৰ পৰা পইচাটো দিছিলে। মানে কাৰ্বি আংলঙৰ SOPT যোনটো ফাণ্ড, সেইটো মিছ ইউজ হৈছে। মিছ ইউজ হৈছে মানে কি, কাৰ্বি আংলঙখন পইচাটো ৰিলিজ কৰিব। এইটো মই তথ্য আকাৰে আজি কিছুদিন আগত তথ্য আকাৰে আমি আপোনালোকক কিছুদিন আগত ডাঙৰীয়াক আমি সাক্ষাৎকাৰী কৰি কৈছিলো যে তেওঁলোকক দৰমহা কেতিয়া দিব। তেওঁ কৈছে যে দিছপুৰত চিলিঙিত পইচাটো পৰি আছে, চিলিঙি পাছ হলে দৰমহা দিম। তেওঁলোকে জনাটো উচিত। এইটো আইচ আমাৰ আইচে আমাক নিজে কৈছে যে আমি SOPT ফাণ্ডৰ পৰা দিছিলো। এডুকেশ্যন বা শিক্ষা বিষয়ত কিমান গুৰুত্ব দিছে সেইটো আমি তুলনা কৰিম এতিয়া। তাৰমানে কাৰ্বি আংলং ডে পাতিবলৈ কোটি টকা আছে। সুনিধি চৌহানৰ 1 ঘণ্টা প্ৰগ্ৰাম চাবলৈ আমাৰ হাতত কোটি টকা আছে। চকী কাপোৰৰ এই
5 মিনিটৰ জোকটো আমাৰ টিচাৰসকলক দৰমহা দিবলৈ আমাৰ হাতত টকা নাই। এতিয়া ৰিলিজ কৰিব বিহু টাইমত ৰিলিজ কৰিব আজি শিক্ষকসকলক টিউটৰলৈ অৱনমিত কৰিছে। ইয়াতকৈ যাৰ বিষয়ে কিবা আছে নেকি এইখন চৰকাৰৰ? যি চৰকাৰে শিক্ষকসকলক অৱনমিত কৰিছে, সেই চৰকাৰে টিউটৰ বনাইছে। ইয়াতকৈ আৰু লজ্জাজনক বিষয় আছে নেকি? আপুনি তেতিয়া কি কৰিছিলে? আমাৰ চৰকাৰৰ দিনত কিমানখন হাইস্কুল প্ৰভিঞ্চিয়েলাইজ আপুনি হিচাপ কৰক। আমাৰ চৰকাৰৰ দিনত কিমানখন হাইস্কুল কিমানখন এম ই স্কুল প্ৰভিঞ্চিয়েলাইজ হিচাপ কৰক। আপোনালোকৰ দিনত ইয়াৰ উদাহৰণ নাই। শিক্ষকসকলক আজি টিউটৰ কৰিছে। ইয়াতকৈ লজ্জাৰ বিষয় কিবা আছে নেকি? আপুনি ক'লে নহ'ব। কংগ্ৰেছে কি কৰিলে, AGP কি কৰিলে, এইটো পাছৰ কথা, এইটো গ'ল। আপোনালোকে কি কৰিলে সেইটো কথা এতিয়া চৰকাৰ আছে বিজেপি চৰকাৰকে প্ৰশ্ন কৰিব। ডিফু টাউন কমিটি এমপ্লয়ীসকলৰ দৰমহা এতিয়ালৈকে 3 বছৰ পাৰ হৈ গ'ল, নহ'ল দৰমহা। তেওঁলোকৰ চেলাৰী আহিছে, সকলো গোটেই কাৰ্বি আংলঙৰ যি 6 ফাইনেন্সত ষ্টাফৰ চেলাৰী আহিছে। আপুনি গৈ কালি RTI মাৰিছা, যদি সেই টকাটো পাব লাগিছিলে, পোৱা নাই নহয়। আহিলে মানুহৰ পকেটত আহিছে, আমাৰ হাতত অহা নাই। আপুনি কৈছে দৰমহা নাই, মিছা ক'বলৈ কি আছে? আমি আপুনি পাইছে নেকি? দৰমহা পাইছে নেকি? দৰমহা কোন আছে? দৰমহা পোৱা নাই। টাউন কমিটি ষ্টাফ কোন আছে? আপুনি ডিফুৰ মানুহ আপুনি মই পোৱা নাই বুলি কৈছে। আপুনি আহক, কোন হয় আপুনি? টাউন কমিটিৰ কথা কোৱা নাই, ডেণ্টাল টিচাৰ্ছৰ কথা কৈছো। কথা নহয়, দৰমহা পোৱা নাই, এইটোৱে কথা। দিবহে, পোৱা নাই নহয়। উপস্থিত আছে যি নেকি আমাৰ হাওৰাঘাট সাব ডিভিজন কমিটিৰ জইণ্ট ছেক্ৰেটাৰী শ্ৰীযুত মহিল হাজৰিকা দেৱ, তেখেতক আমাৰ সাব ডিভিজনৰ ওপৰত আমি কিছু অলপ মন্তব্য দিবলৈ আমি মাইক্ৰফোনটো তেখেতলৈ আগবঢ়াব লাগে। কাৰণ বিজেপি দলৰ যি নেকি আমি তেখেতক আমি সাব ডিভিজনৰ ওপৰত যি নেকি ইছ্যুৰ কাৰণে আমি তেখেতক খবৰ দিছিলোঁ, মন্তব্য দিছিলোঁ। তেখেতে কিন্তু সেই সাব ডিভিজনৰ ওপৰত নগৈ বস্তুটো আছিলে আমাৰ হাজৰিকাদেৱে শিক্ষাৰ কথা কোৱাৰ কাৰণে চাব ডিভিজনত কুঁহিয়াফলৈ বাঁহ লৈছে আৰু কি ক'ব আমি তেওঁলোকে? প্ৰথম ষ্টাৰ্টিঙতে কৈছিলোঁ যে সাব ডিভিজনৰ ওপৰত আমাৰ জেনেৰেল জইণ্ট ছেক্ৰেটাৰী হয়, জইণ্ট ছেক্ৰেটাৰী ডাঙৰীয়াক অলপ আমাৰ অডিয়েঞ্চৰ ফালৰ পৰা অলপ ক'ব লাগে। মহিল হাজৰিকা দেৱ ডাঙৰীয়া, তেখেতক মাইক্ৰফোনটো আগবঢ়াই দিলে ভাল আছিলে। আৰু লগতে অডিয়েঞ্চে এই সাব ডিভিজনৰ ওপৰত কিবা ক'বলৈ থাকিলে আজি আমাৰ এই মঞ্চত খোলা মঞ্চ আমি ব্যৱস্থা কৰিছোঁ। তাত আমাৰ পোনপটীয়াভাৱে কওক আপোনালোকে সাব ডিভিজনৰ ওপৰত। গাড়ী কি আপুনি দেখা নাই? দেখা নাই নেকি আপুনি? আপোনাৰ নলেজ নাই, আপুনি নক'ব। ইয়াত ঘূৰা আমাৰ 7 কাৰ্বি আংলঙৰ চেনেলৰ মাধ্যমেদি আজি কাৰ্বি আংলং সকলো দৰ্শকে চাই লওক পোনপটীয়াভাৱে আমাৰ জিন্তু হাজৰিকা যি নেকি মুচুকাৰ, তেখেতে আজি পোনপটীয়াভাৱে দেখুৱাব সাব ডিভিজন আছে কি নাই। এই আপোনালোকে চাওক, আপোনালোকে এইটো চাওক। এইটো আমাৰ কাৰ্বি আংলঙৰ ডিচি বাইদেউৰ ৰিপৰ্ট। হাওৰাঘাট 2016 চনৰ পৰা জ্যোতিৰ্ময় দৈমাৰীৰ পৰা আদি কৰি কাক কাক চিভিল এছডিঅ' হিচাপে দিলে, তেওঁলোকে দেখাইছে চিভিল এছডিঅ' অফিচাৰ কাকো দিয়াই নাই বোলে। তেওঁলোকে এইখন কি মিছলীয়া নেকি? কিবা এফআইআৰ দিয়ক, মিছলীয়া আঁতৰাই দিয়ক। হেল্ল'
তেওঁলোকৰে দেখোন চিষ্টেমটো, তেতিয়াহ'লে তেওঁলোকে কিয় নোৱাৰে? তেওঁলোকে আৰু দিছপুৰৰ আছে, তেওঁলোকে ঠিক এইখন কাগজখন তাত চহী আছে, আপোনালোকে চাওক পাই যাব। শুনক এখন তেতিয়াহ'লে তেওঁলোকে একচন লওক, বিচাৰ বতৰা ইনচাৰ্জ আছে মানে কি হাওলাঘাট পোনপটীয়াকৈ উত্তৰ দিয়ক, সেইটো সন্দৰ্ভত বিজেপিয়ে পোনপটীয়াকৈ উত্তৰ দিয়ক। কাগজ দিছো মই তেওঁলোকক, ইয়াত কি লিখা আছে কালি চাই লওক, চাই কৰি উত্তৰটো দিলে বেছি ভাল হ'ব। চাৰেণ্ডাৰ কৰি দিয়ক, কাগজ পাইছে। পাব্লিক নিউজ 24/7 কাৰ্বি আংলং এটা নতুন আজি চেনেলে আজি আপোনালোকৰ মাজত এটা উলিয়াব বিচাৰিছে সাব ডিভিজনৰ ওপৰত। আপোনালোকে ভালকে মন কৰিব। হাওড়াঘাটৰ ৰাইজে সদায় বুজি ৰাখিব, ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি আছে আৰু এইটো আমাক ঠগি আছে। আৰু এনেকা টকছো এইটো মানে বিচাৰিছে তেওঁ বিচাৰিছে যে সাব ডিভিজনটোৱে মানে কি হ'লে ভাল হ'ব না। এইটোতো জাষ্ট ইয়াত টকছো আৰু establish বাছ মানে কি ষ্টাব্লিছ? কি চলি আছে কওক, কথাটো খোলাকৈ কওক। ৰাজ্য আছে কথা চাওক ইয়াত কাৰ কাৰ চলি আছে চাওক, তলত চাওক চিল মোহৰ মাৰা আছে, এইটো যদি ফেক হয় এফআইআৰ কৰি দিয়ক। এক হয় বুলি কোৱা নাই, আপোনাৰ উত্তৰ প্ৰশ্নটো বেলেগ আছিলে চাগে। আচ্ছা এনেকা প্ৰশ্নটো বেলেগ আছে, ইয়াত কি লিখা আছে চব বস্তু নিলেই হাওড়া সাব ডিভিজনটোৱে নাই বোলে নিম। এতিয়া কংগ্ৰেছ চৰকাৰে কওক, কংগ্ৰেছৰ ব্যক্তিজনে কওক সঁচা এইখন, কিন্তু আমি দেখিব পাইছো গজেট নটিফিকেশ্যন ৰাজ্যপালৰ স্বীকৃতি এখন ওলাইছিলে দিছপুৰৰ পৰা, কিন্তু এইটো কংগ্ৰেছৰ দিনত দেই। কিন্তু কথাটো হ'ল দিছপুৰতো নাইকিয়া কৰি পেলালে ফাইল, তাতো নাই কৈ দিলে যে 2016 চনলৈকে কোনো চোৱা নাই চাগে, আপোনাৰ চেনেল চোৱা নাই চাগে। কি ক'লে আপোনালোকৰ নতুন কিবা কাগজ আছে যদি কিবা যদি আছে ৰাজহুৱা কৰক, তেতিয়া আমি ক্ষমা কৰিব, মই কেতিয়াবা কথা ক'ব বিচাৰো। আনিলো আপোনালোকে মই কোৱা নাই যে সাব ডিভিজনৰ বিষয়ে কাগজ আপুনি লৈ আহক, আমাক নহয় টপিকটো আছিলে হাওড়াঘাট উন্নয়নৰ কথা হাওড়াঘাট চাব স্বাভাৱিক। আমাক এনেকুৱা টপিক এটা টপিক দিয়া নাছিলে, এইটোৰ ওপৰত হ'ব তেতিয়া হয় না, আমাক সময় দিয়ক। আমি যেতিয়া নেকি তেখেতক আমি আমি তেখেতসকলক প্ৰথম ইনভিটেশ্যন দিওঁতে তাত ছাবজেক্টটো আমি লিখাই আছে। আমি দেখুৱাব পাৰিম, আমাৰ চেনেলৰ আছে, CEO আছে, তেখেতে আমাৰ আনি দিব ইনভিটেশ্যন লেটাৰটো আনি দিব। আমি কেনেভাৱে আমি ইনভাইট কৰিছোঁ, আমি যিসকলক নেকি ইনভাইট কৰিছোঁ তেখেতসকলে আছে চাগে মনত, আমি কোনকেইটা বিষয়ৰ ওপৰত আমি টপিক ৰাখিছিলোঁ। মানে ইয়াত বিশেষকৈ আমি মূল কথাটো আমি এটা কথাই কওঁ, আমি যি নেকি বিজেপি দলৰ মণ্ডল প্ৰেচিডেণ্ট ৰামায়ণ চৌহান যোৱা 5 বছৰ বিগত 5 বছৰ মণ্ডল প্ৰেচিডেণ্ট আছিলে। বৰ্তমানে তেখেত প্ৰেচিডেণ্টক আমি আমাৰ এই টক শ্ব' দায়িত্বত নিমন্ত্ৰণ দিছিলোঁ পাৰ্টিচিপেট কৰিবৰ কাৰণে। তেখেত বৰ্তমান বোলে জ্বৰ, ৰাইজ আপোনালোকে ভালকে শুনি ল'ব, তেখেত বোলে জ্বৰ। কিয় জ্বৰ? জ্বৰ কিয় হ'ব? মানুহৰ জ্বৰ হ'ব পাৰে, এতিয়া ভাইৰেল ডিজিজ চলি আছে এতিয়া। সেইটো আপুনি যে তেওঁৰ জ্বৰ বা ভয় কৰিছে সেইটো নহয়, তেওঁৰ কি ভয় আছে আহিব মানুহক আপুনি আজি এটা তেওঁ বোলে দুটা তিনিটা প্ৰগ্ৰাম ৰিলিজ কৰিছে, তেতিয়া আপুনি ক'ব পাৰে যে তেখেতক আমি পাৰ্টিচিপেট কৰিবলৈ আজি এসপ্তাহমানৰ আগতে আমি ডিপুটি স্পীকাৰৰ হাতত আমি কাগজ দিছোঁ, আমি নিজ হাতেৰে কাগজ দিছোঁ। কিন্তু তেখেতৰ আজি কল কৰোঁতে তেখেতে মোৰ কল ৰিচিভ নাই কৰা, অন স্পট তেখেতে কল ৰিচিভ কৰা নাই। বাধ্যতাত পৰি তেখেতৰ দলৰ হৈ আমাৰ মমিন খাকলাৰী তেখেতে আজি পাৰ্টিচিপেট কৰিছে। আমি বেয়া পোৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ চেনেলৰ হৈ, কিন্তু এই বিষয়টোৰ ওপৰত তেখেতৰ চাগে ইমান মন্তব্য নাই আমি জনাত, সেইকাৰণে তেখেতে চাগে চালে বেৰে কোবাই আছে। মই চালিদাৰে কোৱা নাই, মই চালিদাৰে টপিক ৰাখিছে নে ৰাখা নাই সেইটো বেলেগ কথা, কিন্তু সঁচা কথাটো সেইটোৱে আপোনালোকৰ চৰকাৰৰ এইটোৱে চৰকাৰৰে এইটো আপোনাৰ চৰকাৰ সঁচা কথাটো ক'বলৈ কিয় ভয় কৰিছে? সঁচা কথাটো কওক, কৈছে নে সঁচা কথা কৈছে? সঁচা কথাটো কওক আজি। এইটো চৰকাৰে যদি সঁচা কথা কৈছে সেইটোৱে স্পষ্ট কথা, হাওড়াঘাট চাব ডিভিজন ফাংচনিং সেইটোৱে সঁচা কথা। আজি আপোনালোকৰ চৰকাৰ ফাংচনিং হোৱা নাই, বিজেপি চৰকাৰে মিছা কথা কৈছে নেকি? নাই সেইটোৱে সেইটো আমাৰ বিজেপি নেতৃত্বটো যে ইয়াত ফাংচনিং মানে লাগিলে তেখেতে কওক বোলে সেইটো বিষয়ৰ ওপৰত মোৰ ইমান অভিজ্ঞতা নাই, চবকে কওক না, এইটোকে পকাব নালাগে। আমি বেলেগ স্থানত নালাগে, কাৰণ আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ ইছ্যু আছে আৰু আমাৰ বক্তাসকল আছে, তেখেতসকলে ক'ব SDC ফালৰ পৰা আমি ক'বলৈ আগবঢ়াইছোঁ চাব ডিভিজনৰ ওপৰত। আপুনি কওক, আপোনাৰ ৰাখক বক্তব্য ৰাখকচোন।
ইতিমধ্যে মোক সুধিছে তেখেতক আপোনাৰ প্ৰশ্ন